মোৰ চেনেল দীপিকালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এতিয়া ঘৰতে আৰু বৰষুণ পুৰা দি আছে। গা পা ধুই আহিলোঁ আৰু ব্লগটো এতিয়া আৰম্ভ কৰি দিছোঁ, কাৰণ আমি আজি যাম আঠখিলীয়া নামঘৰলৈ আৰু পাৰ্টি উলিয়াইছে। কোন কোন যাওঁ আৰু কিহত যাওঁ, কি কি কৰোঁ সকলোবোৰ দেখুৱাই থাকিম আৰু আপোনালোকো আমাৰ লগত ব'লক আৰু নামঘৰ চাব ব'লক। তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীত উঠিবলৈ শৰাই খৰচাটো ভৰাবলৈ আছে দেই, মনত পেলাবা। এজনী কাশ্মীৰ গিলাচখনত পানী পৰি আছে যে সেইটো কাৰণে তেনেকুৱা চাই দিব কৰা। কৰা এয়া কৰা কপৰাত ক্লেম লাগি যাব। চাইটো কৰা ভাল লাগিব, চাইটো কৰা ভাল লাগিব। সেউজীয়া কমাৰ বন্ধা পাইছোঁহি। সেয়া আমি কমাৰ বন্ধা পাইছোঁহি। আমি ক্লাছ 10 থাকোঁতে গান দিলাইছে। বৰ ধুনীয়া গান আছে। লাগিছে জেগা এটা পাই এইটো কবাহে নাই। এইফালে এইটো চাইডে আছে মামা। আমি পাইছোঁহি, পাই গ'লোহি। গাড়ী পাৰ্কিং মইতো মাস্ক চাস্ক নানিলোঁ, কিনি ল'বলৈ ভাল। আমি পাই গ'লোহি, গাড়ীৰ পৰা নামিলোঁ। এজনী গীতাশ্ৰী ধুনীয়া লাগিছে। ক'ত আছে কাশ্মীৰ? তুমি মোৰ ওচৰলৈ আহা না, তুমি কথা কৈ দিব পাৰিবা। হেমা ক'লৈ যাওঁ? মাস্ক লৈ লোৱা। তই নাই নি? মই নানিলোঁ, পাহৰি গ'লোঁ আকৌ। এয়া মাস্ক নিবলৈ আহিছোঁ, ল'লোঁ এখন। কোৱা আমি এয়া পালোহি বুলি কৈ দিয়া। আমি ইয়াত আঠখিলীয়া নামঘৰ পালোহি। দোকানত সোমাইছোঁ আৰু এইটো দোকান কিবা জানো মোবাইল ইমান সেয়া নামঘৰ আমি গেট পোৱাইছোঁগৈ আৰু থাকিলেহে যাব নোৱাৰে আৰু ইয়াত থাকিলে যায়। সেয়া আমি নামঘৰৰ গেট পাইছোঁহি। বাট চৰা সোমাই যাওঁতে হেণ্ড সেয়া হ'লেও মানুহ হৈছে ন বেছি কমিটি। সেয়া নামঘৰৰ ভিতৰত পাই গ'লোঁ। সেয়া শৰাই দ্ৰব্য সামগ্ৰী জমা দিয়া স্থানলৈ শৰাই এইফালে যায়। সেয়া শৰাই বস্তু দিবলৈ গৈ আছোঁ, জমা দিবলৈ চাকিত। মেইন নামঘৰ পোৱাগৈ নাই, ইয়াত তেল দিবলৈহে দিছে। দিয়া তেল দিয়া। পাই গ'লোঁ তাত তেল দি। নামঘৰৰ ভিতৰত
তুমি দেই মাৰিম গৈ এয়া নামঘৰ পাছফাল এইটো পুখুৰীটো এয়া মাছ এজনী হেমা এজনী কায়স্মি হয় লাগিছে বহুত বুঢ়া কথা যে সেইকাৰণে চলংটো খেলাই হৈ যায় এইবিলাক সম্পূৰ্ণ কৰিছে সেইটো সৰুৱে তাত কৈ দিলেহে ভাল হ'ব নহ'লে